हेलो गुड मर्निंग কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে একদিন দেখিছে গুৱাহাটীত কিমান পানী হৈছে দেখি কি বাই লাগি গৈছেগে আমাৰ এফালেও পানী হৈছে বাৰু আমি যোনখিনিত থাকো আমি থাকো আজাৰাত ইয়াতো অলপমান পানী হৈছে কিন্তু তেনেকৈ হোৱা নাই মানে মানুহৰ ঘৰত দুঘৰমান দেখিছো পানী সোমাই যোৱা কিন্তু সবৰ ঘৰতে নহয় দুই তিনি ঘৰ মানতহে তথাপিও দেখি কিবা লাগি গৈছেগে আমাৰ এফালে চাৰিওফালে পানীহে এতিয়া অলপমান বৰষুণটো কমিছে নহলে একদিন ৰাতিপুৱাৰ পৰা গধূলিলৈকে বৰষুণে দি থাকে আপোনালোকৰ সেইফালে কেনেকুৱা জনাব দেখি আছে চাগে নিউজ বিলাকত কিমান পানী হৈছে গুৱাহাটীত আৰু আমাৰ আগফাল পিছফাল সবখিনি পানী কিন্তু আমি যোৱা ৰাস্তাটো হোৱা নাই বাৰু এতিয়ালৈকে বৰ্তমান এতিয়া বৰষুণ যাক কমিছে এতিয়া 11টা বাজিলে চাহটা খাই বাৰ অথনিতে আজৰি কেতিয়াবাই উঠিলোঁ ভিডিঅ'টো ৰাতিপুৱাই ভাবিলোঁ ষ্টাৰ্ট কৰিম বুলি কিন্তু ফোন চোন চাই থাকিলে মানে পাহৰি যোৱা যায় ন তেনেকৈ পাহৰি থাকিলে এতিয়া মনত পৰিছে ভিডিঅ'টো মই ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ কিন্তু ষ্টাৰ্ট কৰাই নাই তো আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু শেষৰলৈকে চাই থাকিব বুলি আশা কৰিলোঁ ঠিক আছে তেনেহ'লে আজি দিনটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰোঁ আপোনালোকৰ লগত তেনেহ'লে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব ঠিক আছে এতিয়া ঘৰ চৰবিলাক সাৰি লওঁগৈ দাইল চাইল তিয়াই ধৰিছোঁ মানে বনাবৰ কাৰণে আৰু দুপৰীয়া সাজ বনাবৰ কাৰণে বনোৱা নাই এতিয়ালৈকে তো ঠিক আছে বলক তেনেহ'লে আজি দিনটো ষ্টাৰ্ট কৰোঁ এতিয়া ঘৰ সাৰোঁগৈ মানুহ শুই আছে আজি কালি নাইট ডিউটি আছিলে আজি আহি পালেহি আৰু এতিয়া শুই আছে কাৰণ ৰাতি অকণমান এইখিনি বৰষুণ দি আছে যে তো কাম বেছি হয় এলাৰ্মবিলাক বাজি থাকে এতিয়া সেইকাৰণে ঠিকছে শুইছে তাক শুবলৈ দিওঁ মই ভাত পানী বনাই আজৰি হওঁ আৰু ধোৱাই নাই মানে চাহ খোৱা আৰু কিবা কিবি বনাইছিলোঁ ঝাৰুটো আনি থৈছোঁ সাৰো আৰু লেতেৰা হৈ আছে দাইল তিয়াই থৈছোঁ আজি ধুনীয়া এটা দাইলৰ ৰেচিপি বনাম চব্জি তব্জি নোহোৱাকৈ খাব পৰাকৈ আপোনালোকৰ লগত পাৰিলে শ্বেয়াৰ কৰিম ঠিক আছে মোৰ শাহুমাৰ ৰেচিপি চব্জি তব্জি একো নাই ভাবিছোঁ দাইলৰ এটা আমাৰ মানে মোৰ শাহুমাই বনায় বৰ ধুনীয়াকৈ মানে চব্জি নহ'লেও হৈ যায় তো বৰষুণ দিয়াৰ কাৰণে ওলাই যাব পৰা নাই একচুৱেলি সেইটো কাৰণে বজাৰ কৰা হোৱা নাই ৰাতিপুৱাৰ পৰা গধূলিলৈকে বৰষুণে দি থাকে কেনেকৈ ওলাই যাম ন তো সেইটো কাৰণে যোৱা হোৱা নাই আজি ভাবিছোঁ সেইকাৰণে আজি এতিয়া বৰষুণ যাক এৰিছে আনিবগৈ লাগিব আৰু দুপৰীয়া সাজৰ কাৰণে এনেকৈ দাইল ভাতে খাম বুলি ভাবিছোঁ দাইল বৰ ধুনীয়াকৈ বনায় আলু আৰু দাইল দি কেনে মই আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিম বাৰু মানে ৰেচিপি ভিডিঅ'টো ঠিক আছে কৈছিলোঁ যে দাইল এখন বনাম বুলি পিঁয়াজ মানে সৰু সৰু দুটা লৈছোঁ আপোনালোকে ডাঙৰ চাইজৰ এটা ল'লে হ'ব আৰু জলকীয়া পাৰিলে আৰু অলপমান ল'ব মোৰ ওচৰত নাই কেঁচা জলকীয়া ল'ব শুকান জলকীয়া নল'ব আৰু দাইল আৰু আলু দাইলৰ পৰিমাণটো অলপ সৰহকৈ ল'ব তেতিয়া খাবলৈ ভাল হয় আমাৰ দুজনৰ কাৰণে ইমানখিনি লৈছোঁ আপোনালোকে মানুহ যিমানজন আছে সিমানটো অনুসৰি অকণমান সৰহকৈ ল'ব তেল দিলোঁ কেৰাহীত অকণমান বেছিকৈ দিছোঁ নৰ্মেল মানে দাইল বনোৱাতকৈ আৰু এইফালে গৰম পানী দিব তেতিয়াহে খাবলৈ ভাল হ'ব তো বনাবলৈ ষ্টাৰ্ট দি দিছোঁ এইখিনি তেলখিনি গৰম হৈ লওক বাকী প্ৰচেছখিনি আপোনালোকক দেখাই আছোঁ তেল গৰম হৈ গ'ল পিঁয়াজটো দিছোঁ লগতে জলকীয়াখিনি একেলগে দি দিম এইখিনি ভালদৰে ভাজি ল'ম কালাৰটো চেঞ্জ হোৱালৈকে কালাৰটো অকণমান চেঞ্জ হোৱালৈকে ভাজিলে হ'ব এতিয়া দাইল আৰু আলুটো দি দিম এইখিনি ভালদৰে 5ৰ পৰা 10 মিনিটলৈকে ভাজি ল'ব অলপ গেছৰ ফ্লেমটো মিডিয়াম কৰি ল'ব আৰু ইয়াতে দি দিম হালধি গুড়া আৰু নিমখৰ পৰিমাণটো জোখ অনুসৰি দিব আৰু ধুনীয়াকৈ ভালদৰে ভাজি ল'ব লৰাই লৰাই এইখিনি ভালদৰে ভাজি ল'ম 5ৰ পৰা 10 মিনিটলৈকে পানী উতলি গ'ল আৰু এইফালেও হৈ গ'ল ভজা ধুনীয়াকৈ একদম ভাজি ল'লোঁ ইমানটো লগে ভাজি ল'ব আৰু এতিয়া পানীখিনি ইয়াত দি দিম আৰু একদম গেছৰ ফ্লেমটো হাই কৰি দিব তেতিয়া খাবলৈ ভাল লাগে ধুনীয়াকৈ এতিয়া সিজি থাকিব উতলি উতলি যিমানটো জোল লাগে আৰু সিমানটো কৰি ল'ব
ঠিক আছে এতিয়া হৈ লওক ইমানটোৱে প্ৰচেছ আৰু এতিয়া উতলি থাকিলেও হৈ যাব আৰু পুৰা ইমানটো ডাঠ কৰিছোঁ খাবলৈ তেতিয়া ভাল হয় বনাব মন নাযায় চব্জি তব্জি এনেকৈ খাব পাৰে খুব খাই ভাল লাগে আৰু এলেহুৱা আৰু মই যেনেকৈ এলেহুৱা এইবিলাক মোৰ কাৰণে সহজ হৈ যায় বনাবৰ কাৰণে দাইল বনালোঁ আৰু ভাত খালোঁ কিবা আচাৰ লৈ ল'ব পাপৰ ফ্ৰাই কৰিলোঁ আমি এতিয়া পাপৰ ফ্ৰাই কৰিম আৰু এয়া পাপৰ তো সেনেকৈ ভাতটো খাম তো বাকীখিনি দেখাই যাম আৰু এতিয়া খাই লওঁ তেনেকুৱা ভাত হৈ গ'ল এতিয়া পাপৰ ফ্ৰাই কৰি লওঁ ঠিক আছে যাওঁ আলু পিঁয়াজ একোৱেই নাই মাছ দুইটা আজি একদম চিঙি কাপোৰ কালাৰটো মিলি গৈছে একোৱেই নাই মানে আলুতে আৰু পানীৰে নকৰা আৰু সেয়া য়েল্ল' কালাৰ পিন্ধাটো মানস ফুচকা খাই আছে সি মোক খাবলৈ মন নাই যোৱাৰ কাৰণে মই এনেই স্কুটিতে বহি আছোঁ আৰু কিনো কৰিম বুলি কিনে আহি খাই আছে মই চাই আছোঁ আৰু পানী দেখিছেনে ৰাস্তাত একদম পানী এনেকুৱা হৈ গৈছে বাকীবিলাক জেগাতো আৰু হৈছে ইয়াততো অলপমান কমেই তথাপিতো আপোনালোকক অকণমানকৈ দেখাই দিলোঁ আৰু ধুনীয়াকৈ পোহৰটো পৰি আছে কাৰণে ইয়াৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ বজাৰৰ পৰা আহিলোঁ আহি বেলি পিঁয়াজ চিয়াজবোৰ কাটি ল'লোঁ আজি এটা ধুনীয়া ৰেচিপি বনাম বহুত দিন আপোনালোকৰ লগত ৰেচিপি শ্বেয়াৰ কৰা নাই সেইটো কাৰণে ভাবিছোঁ আজি চিকেনৰ ৰেচিপি এটা শ্বেয়াৰ কৰোঁ অথনি বাৰু থুলমূলকৈ দাইলৰ ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ বাৰু আৰু এতিয়া ধাবাই ষ্টাইল চিকেন কাৰী বনাম বুলি ভাবিছোঁ মানে অকণমান কাম মানে আগবঢ়ালোৱে তো ব'লকচোন মইনো কেনেকৈ বনাওঁ আপোনালোকক একদম সহজভাৱে বনাম দেই একদম ক্ৰিটিকেল টাইপ নবনাওঁ ঠিক আছে ব'লকচোন আৰু ইয়াতে আধা কেজি মাংস আছে দৈ দিছোঁ 3 চামুচ অকণমান ডাঙৰ চামুচেৰে তাৰপিছত ৰেড চিলি আধা চামুচ আৰু হালধি নিমখ দি কেনে আৰু অকণমান তেল আদা নহৰু দিয়া নাই এতিয়া দিম তো সেইখিনি কৰি ল'লোঁ এইখিনি ধুনীয়াকৈ মেৰিনেট হ'ব দিছোঁ মোৰ হ'ল এইখিনি কৰা আধা ঘণ্টামান তো ঠিক আছে আপোনালোকে এনেকৈ কৰি ল'ব ফাৰ্ষ্ট তেল দিলোঁ আৰু আধা চামুচ ঘিউ দিছোঁ পাৰিলে অলপ ঘিউটো বেছিকৈ দিব মই ঘিউ ইমান বেছিকৈ দিয়া নাই এইখিনি গৰম হৈ লওক তেলখিনি গৰম হৈ গ'ল ইয়াতে দিম জিৰা জিৰাখিনি ফুটি ল'ব দিম ইয়াতে দিম লং 2টা ইলাচি 3টা দালচেনি 2 আৰু এতিয়া কাটি থোৱা পিঁয়াজখিনি দি দিম সৰুভাৱে কাটি ল'ব পিঁয়াজখিনি পিঁয়াজ একদম ডাঙৰ চাইজৰ 2টা দিছোঁ এইখিনি কালাৰটো চেঞ্জ হোৱালৈকে ভালদৰে ভাজি ল'ম গেছৰ ফ্লেমটো অলপ হাইটো মিডিয়াম কৰি ল'ব আৰু ইমানটো কালাৰ চেঞ্জ হোৱাৰ পিছত 2টা জলকীয়া 1 চামুচ আদা নহৰু পেষ্ট আৰু অকণমান দিব আৰু এইখিনি ভালদৰে কেঁচা গোন্ধটো যোৱালৈ আৰু এতিয়া মছলাবিলাক দিম গুড়া মছলা এটা দিম ইমানকণ ৰেড চিলি কাৰণ মিনিট কৰোঁতে দিছিলোঁ যে জিৰা গুড়া ইমান আধা চামুচ ধনিয়া গুড়া আধা চামুচ আৰু হালধি ধুনীয়াকৈ ভাজি ল'ম গেছৰ ফ্লেমটো ল' কৰি দিম সেইখিনি লাগি যাব পাৰে যে সেইকাৰণে অকণমান পানী দি দিছোঁ ভালদৰে কুক হ'বৰ কাৰণে তেলটো ওলোৱা টাইমতে
এটা বিলাহী কাটি থৈছিলোঁ এইখিনিতে ভালদৰে মিক্স কৰি 5 মিনিটমান ধুনীয়াকৈ সিজাই ল'ম মছলাখিনি। আমাৰ মছলাখিনি ধুনীয়াকৈ সিজি গ'ল। তো এতিয়া দি দিম চিকেনখিনি, যোনখিনি মেৰিনেট কৰি থৈ দিছিলোঁ সেইখিনি চিকেনখিনি দি দিম ইয়াতে। আৰু গেছৰ ফ্লেমটো ল' কৰি ল'ব। আৰু ইয়াতে জলকীয়াখিনি দিছিলোঁ যে সেইখিনি সৰু সৰুকৈ ভাঙি দিলোঁ। আৰু এইখিনি চিকেনখিনি দিয়াৰ আগত মানে গেছৰ ফ্লেমটো একদম ল' কৰি ল'ব। দৈ দিয়া আছে যিহেতু, সেইটো কাৰণে, নহ'লে দৈটো ফাটি যাবও পাৰে যে। আৰু এতিয়া ভালদৰে মানে 5 মিনিটমান সময় এনেদৰে লৰাই ভাজি ল'ম। 5 মিনিট হৈ গ'ল। অলপমান পানী লাগে, নিমখটো দি দিম। নিমখ যিহেতু কমকৈ ইউজ কৰিছিলোঁ, নিমখটো দি দিলোঁ যিমানটো লাগে। আৰু এতিয়া ঢাকনটো মাৰি দিম। 10 মিনিটলৈকে ঢাকি ৰাখিম। 10 মিনিট হৈ গ'ল, চাওঁচোন। এয়া দেখিছে ধুনীয়াকৈ তেল ওলাই আহিছে। একচুৱেলি ফোনত কালাৰটো বেলেগ লাগিছে, ইয়াতো কালাৰটো বেলেগ লাগিছে দেই। এটা অকণমান ডাৰ্ক লাগিছে, এটা অকণমান লাইট লাগিছে। তো আৰু 10 মিনিট সিজাই ল'ম এনেকৈ। কাৰেণ্টটো গ'লগৈ, কালাৰটো লাহে লাহে ওলাইছে। আৰু সিজাব লাগিব মছলাটো। আৰু এতিয়া ফ্ৰাই কৰা আলুখিনি দি দিম। ফ্ৰাই কৰি লৈছিলোঁ আলুখিনি, এইখিনি দি কেনে আৰু অলপ দেৰি মানে ভাজি ল'ম। আৰু ঢাকন দি দিম, তাৰপিছতে মানে লৰাই ল'ম। আৰু ঢাকন দিয়াৰ আগত মানে অকণমান গৰম মছলা দিছোঁ। সেইখিনি গৰম মছলা দি অলপমান সিজাই ল'ম, তাৰপিছতে ঢাকনখন দি দিম। আৰু এতিয়া অলপমান গৰম পানী দিম, অকণমান। আৰু লাহে লাহে দিম পানীটো। এতিয়া অলপমান দিছোঁ সিজিবলৈ। আলুখিনি ফ্ৰাই কৰি লৈছিলোঁ, তথাপিও আৰু অলপমান সিজিবলৈ বাকী আছে। ধুনীয়াকৈ মাংস হৈ গৈছে। অলপমান কচুৰি মেথি দি দিলোঁ। ধুনীয়াকৈ লৰাই ল'ম। হৈছেগৈ আৰু আলুটো অলপমান সিজিবলৈ আছে, মানে বাকী এনেই অলমষ্ট হৈ গ'ল। অকণমান সিজিব লাগিব আলু। ধুনীয়াকৈ হৈ গৈছে, তেলবোৰ ওলাই আহিছে, মাংস হৈ গ'ল। এতিয়া ধনিয়াখিনি দি দিম। কাৰণে ৰেষ্ট দি দিম। আৰু এইখিনি ডান ঢাকি দিওঁ। পূৰা খানা ৰেডি, মাংস ৰেডি। পোলাও অকণমান বনাইছিলোঁ, আৰু বেছি নাই বনোৱা। বহুত দিন খোৱা নাই পোলাও মাংস, খাবলৈ মন গৈ আছিলে। বহুত দিনৰ পিছত খাইছোঁ একচুৱেলি। পোলাও মাংস বহুত দিন খোৱাই নাই। ৰুমৰ পৰা যোৱাৰ পৰা একচুৱেলি খোৱা নাই। তাত থাকিলোঁ, তাততো আমাৰ মাহেঁতে ইমান পোলাও খাই ভাল নাপায়, সেইটো কাৰণে ভালকৈ বনোৱা হয়। আৰু আজি বনাইছোঁ, বহুত দিনৰ পিছত খাবলৈ মন গৈ আছিলে, যিহেতু কৈছোঁ আপোনালোকক। এতিয়া এইফালে প্লেট লৈ লৈছোঁ, খাব লাগে। আৰু এতিয়া 9টা বাজিবলৈ হ'ল, চব ৰেডি। বাঢ়ি লওঁ। একদম চিম্পল পোলাও, পিঁয়াজ আৰু অলপমান গৰম মছলা, কাজু দি কিনে বনাইছোঁ। কিন্তু জৰ্জৰীয়া হৈছে, ঠিক আছে। হৈ গ'ল, ধুনীয়া কালাৰ আহিছে। আচলতে অলপ বেছি ডাৰ্ক আহিছে, ইয়াত অকণমান য়েল্ল' টাইপ লাগিছে, কিন্তু বহুত ধুনীয়া হৈছে কালাৰটো।
হালধীয়া সোণাৰু হৈ ফুলি ৰোৱা এধানি কি ধুনীয়াকৈ সিজিছে ইমান মজা হৈছে খাই বৈ আজৰি খাবলৈ বহুত বেছি টেষ্টি আছিলে আপোনালোকে এবাৰ হ'লেও ট্ৰাই কৰি চাব বহুত ভাল লাগিলে আৰু মানুহে বহুত বেছি ভাল পালে এবাৰ ট্ৰাই কৰি চাব এতিয়া হওঁগৈ ঠিক আছে আজিলৈ আহিছোঁ কাইলৈ আকৌ লগ পাই আছোঁ গুড নাইট ইছৰাম ইমানেই বৰষুণ নহয় কাপোৰ এসোপামান ধুলোঁ ৰ'দটো দিব বুলি কেনে কিন্তু কাপোৰ একদম পূৰা তিতি গ'ল চাগে এতিয়া বৰষুণটো এতিয়া অলপমান এৰিছে দেই মানে মেলি থৈ আহিছিলোঁহে আধা ঘণ্টাৰ পিছত আকৌ বৰষুণটো ষ্টাৰ্ট কি যে মানে হ'ব আৰু ন কাপোৰ নুশুকুৱা হৈছে ফেনৰ তলত দি আমনি লাগি গৈছেগৈ কালিতো ৰাতি হৈ গ'ল আৰু ভিডিঅ' কৰা নহ'লে আৰু খাই বৈ শুই থাকিলোঁ তাকে মাংস অলপ আছিলে বনাই মেলি খালোঁ এতিয়া ভাত অকণমান বনাই কেনে অথনিতে খালোঁ 10টামান বজাত এতিয়া 11টা বাজি পাৰে হ'ল তাৰপিছত অকণমান দেৰিকৈ কিবা এটা খাব লাগিব ভোকটো লাগিবই ন অথনিতে ৰাতিপুৱা ভাত খোৱা কিবা গেলা লাগিছে মানে ভাতখিনি খাই কেনে কিবা আমনি লাগিছে মানে একো কাম বন কৰিব মন নাই যে সেইকাৰণে একো ভিডিঅ' কৰা নাই ঘৰ চৰবিলাক সাৰিলোঁ আৰু কাপোৰ এসোপামান ধুলোঁ কিন্তু বতৰে যি খেলা দেখাইছে লিলিমাই দেখাই দিছে এতিয়া অলপমান মুকলি কৰি দিলে হয় ৰ'দটো অকণমান যদি দি দিয়া হ'লেও তৎ পালোঁ হ'লে নহ'লে কাপোৰ কানিবোৰ ইমান গোন্ধাইছে নহয় হাই হাই কোৱা হাই ইমান গৰম আজি ৰ'দটো দিছে দেই বৰ ধুনীয়াকৈ হয় নাই সদায় বৰষুণ দি আছে কি খবৰ সকলোৱে কোৱা আকৌ মোৰ ভাল তোমালোকৰ কি খবৰ ভিডিঅ' ওলাবৰ কাৰণে নতুন চোলা পিন্ধি আহিছা নে মেঘালী ধুনীয়া চোলা পিন্ধি আহিছা হাই এটা দি দিয়া হাই কি খবৰ আপোনালোকৰ কি খবৰ কোৱা মোৰ ভাল কোৱা ই লাজ কৰিছে বায়ে কোৱা হয়নে ভালকৈ দিছে আবু মেঘালীহঁতৰ আইতা আবু আইতা মানে আবু আমি আইতা বুলি কওঁ হয় নাই ফটো মাৰি আছোঁ মানুহৰ অফিচৰ পিনৰ পৰা এনেই আৰু পাক এটা মাৰি আনোগৈ বেলেগটো কাম নাই দিনটো সোমাই আমনিহে লাগিছে ক'তো যোৱা নাই আজি অকণমানকৈ মুকলি কৰিলে ৰ'দ দিলে আৰু বতৰটো ধুনীয়া কৰিলে তো সেইটো কাৰণে মই ওলালোঁ মানুহ চলাই আছে হ'ল ন তো যাওঁ আৰু আপোনালোককো দেখাম অকণমানকৈ চেণ্ডেলযোৰ পিন্ধি লওঁ হেলমেটটোতো নাই কিনাই হোৱা নাই চুৰ হোৱা ঠিক আছে তেনেহ'লে গৈ থাকোঁ আৰু ইমান ধুনীয়া এটা ঠাইত মানসৰ অফিচটো আছে পাইছোঁহি আৰু লাহে লাহে আৰু চাৰিওফালে মানে পথাৰ তাৰপিছতে পাহাৰখন ওচৰতে অকণমান যাব লাগিব চাগে অকণমান দূৰত আছে কিন্তু তথাপিতো বহুত ওচৰত থকা যেনে লাগিছে ইমান ধুনীয়া এটা পৰিৱেশ নহয় আৰু বৰ ধুনীয়া এটা ঠাইত মানে অফিচটো আছে মই 1.5 বছৰৰ পৰা আহিমকৈ আজিহে আহিব পাৰিছোঁ মানে ইয়ালৈ অহা 1.5 বছৰ হ'ল তো ভাল লাগিলে ইমান ধুনীয়া ঠাইখিনি দেখিছেনে ৰাস্তাটো ইমান ধুনীয়া গৈ ভাল লাগিছে আৰু মানসে অলপকৈ বুজাই লৈ গৈছে এয়া দেখিছেনে অলপকৈ ওলাইছে আৰু গেটখন অকণমান আগত আছে বাৰু আৰু দেখিতো বুজি পাইছে চাগে অলপমানকৈ মানে কিহৰ অফিচ হয় এয়া হৈছে মেইন গেটখন ইয়াতে লিখা আছে আছাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্প'ৰেশ্যন লিমিটেড গম পাইছে ইলেক্ট্ৰিচিটি অফিচ হয় আৰু আমি এতিয়া গৈ
মনত এখন আধা বাটতে এৰি থৈ আহি আজিও তাতে যে মগন চাহটো বনাওঁ চাহটো খাবই লাগিব চাহ বনালোঁ পূৰা আদা দিয়া চাহ আৰু লগতে টপগল বিস্কুট চাহৰ মজা এতিয়া বৰষুণ চাহ আকৌ আহিলে আহি পাইছেহি ভাল সোনকালে সোমালে দেই আকৌ এতিয়া বৰষুণ দিলে বিস্কুট চাহ খাই ল'লে পঞ্চাক নেৰাই হৈছে আৰু একদম মানে কিবা লাগি গৈছেগৈ দেই আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদিহে চাই ভাল পালে আপোনালোকে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু তলতে থকা বেল আইকনটো প্ৰেছ কৰি কিনে অল কৰি দিব তেতিয়া মোৰ আহিবলগীয়া ন'টিফিকেশ্যনবিলাক অতি সহজতে পাই থাকিব ঠিক আছে তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই